গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই চেনেল। আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিছোঁ। ৰুটি আছে, লগত আছে চানা দাইল। ভাইটি আৰু মই অলপ বজাৰ ফালে ওলাই গৈছোঁ, কাৰণ মোৰ ভাইটিয়ে কিবা এটা লৈছিলে, সৰু হৈ গ'ল চাইজটো, সেইকাৰণে এক্সচেঞ্জ কৰিব গৈ আছোঁ। আৰু এয়া আমাৰ ষ্টেচনৰ ওচৰত পূজা পেণ্ডেল হোৱাগৈয়ে নাই, বনাই আছে। ইমান ৰ'দত মানুহবোৰে ইমান কষ্ট কৰি কাম কৰি আছে ন গাইজ। ৱাও, ইমান ধুনীয়া পেণ্ডেলটো সাজিছে। ওম নমঃ শিৱায়। ৱাও, আপোনালোক আহিব মাৰ্ঘেৰিটাৰ পূজা চাবলৈ, ইমান ধুনীয়া লাগিছে। জয় মা দুৰ্গা। আৰু দেৱীৰ মুখখন এতিয়ালৈকে ওলোৱা নাই। এতিয়া পোৱালিটো বোলে ফুচকা খায়। আৰু এতিয়া আমি আহি বজাৰ পালোঁ, ফুটপাথত আছোঁ। মানুহৰ ভিৰ চাওক না, আজি পূজা শেষ বজাৰ। পোৱালীয়ে ঘপাঘপ মাৰি আছে ফুচকা, তাৰ বোলে ফেভৰেট বোলে। পূজা কা বজাৰ। আৰু গাইজ, এইখন ছেকেণ্ড পূজা ৰেলৱে ষ্টেচনৰ ওচৰত। ইমান ধুনীয়া লাগিছে মণ্ডপটো, ওপৰৰ ফালে চাব গাইজ। ভাল লাগিছে ন? আৰু আমি বজাৰ পৰা ঘূৰি আহোঁতে পেণ্ডেল কমপ্লিট হৈ গ'ল, আধাখুৰীয়া হৈ আছিলে। গাইজ, আজি মোক ভাইটিয়ে পূৰা লুটি দিলে, কাৰণ মই বেছি টকা নিয়া নাছিলোঁ। তাক বোলে চেন এডাল লাগে আৰু আঙুঠি এটা লাগে। ভাইটি চেণ্ডেল দেখাই দিয়া, চেণ্ডেল দেখাই দিয়ে। এইডাল চেন, আঙুঠিটো কি ক'ব, আঙুঠি পিন্ধি ইমান ভাল পায় সি, বেচাৰক একো এটা দিব নাপায়। মাত্ৰ চেন আৰু আঙুঠি এডাল দিলোঁ, আৰু চেন আৰু আঙুঠি এটা দিলোঁ। আৰু গাইজ, এনেকুৱা ৰ'দ আৰু ইমান বজাৰত ভিৰ, মানে মানুহ ক'বলৈ পৰা নাই। সি হেৰাই যাব বুলি মই তাৰ হাতত ধৰি আছোঁ আৰু এৰাই নাই। আৰু গাইজ, এতিয়া আমি ঘৰ পাওঁতে আধা জান ওলাই গৈছে আমাৰ। এতিয়া ঘৰত গৈ প্ৰথমে পানীখিনি খাওঁ, আৰু সিটো গণেশ পেটুৱাই নোৱাৰিছে, মোৰ কোলাত শুই আহিছে গোটেই। অ'কে গাইজ, তেনেহ'লে মই আপোনালোকৰ ভিডিঅ'টো দেখাই আছোঁ এতিয়া ঘৰ গৈ। আৰু গাইজ, ভাইটিয়ে খোজ কাঢ়িব পৰা নাই, স্পৰ্টিংটো পূৰা ঘামত তিতি গ'ল। পেণ্টটো বোলে বহুত টাইট হৈছে, তাৰ বহুত অশান্তি লাগিছে। বহুত গৰম গাইজ, আৰু ৰাতিপুৱা কেতিয়াও নাহিব বজাৰলৈ, বহুত গৰম। আহিলে ৰাতিয়ে আহিলে। আৰু গাইজ, মই ৰাতি আকৌ বজাৰ গ'লোঁ খুৰীৰ লগত। ভণ্টি ভাগৰ জিন্সৰ পেণ্ট আৰু স্পৰ্টিং বিচাৰি পাগল হৈ গ'লোঁ। চব ক্ৰপ টপ আছে, তাই ক্ৰপ টপ নিপিন্ধে। একদম ভাল কোৱালিটিৰ স্পৰ্টিং অহা নাই এইবাৰ। টপবোৰ ইমান বেয়া আহিছে, ইমান শ্বৰ্ট পাতল। লাষ্টত গৈ তাইৰ কাৰণে এটা শ্বাৰ্ট বাছি উলিয়ালে আৰু মানুহ এজনে। শ্বাৰ্টটো চাই ইমান ধুনীয়া লাগিছে, এইটো ৰেড কালাৰ। আৰু এইফালে চটপটি বাদাম চানা লৈছোঁ। খুৰী আকৌ কচমেটিক দোকানত সোমাইছে, কি লৈ জানো। ইমান গৰম, মই ভিতৰত সোমোৱা নাই, বাহিৰতে ৰখি আছিলোঁ। গাইজ, বহুত জোৰ ভোক লাগিছে, কি খাওঁ ভাবি আছোঁ তাকে। এয়া ম'ম' অৰ্ডাৰ কৰিছোঁ, পেক কৰি ঘৰলৈ লৈ যাম। এতিয়াৰ কাৰণে জাষ্ট এগ ৰোল এটা খাই লৈছোঁ। আৰু দুটা পোৱালিৰ কাৰণে আইচক্ৰীম ল'ব সোমালোঁ। এতিয়া খাম ম'ম', ঘৰত পেক কৰি লৈ আনিছোঁ। ঘৰত শান্তিকৈ খাম, কাৰণ তাত ইমান ভিৰ, খাবলৈ জেগা নহ'লে। খালি এগ ৰোল খালোঁ আৰু ৰখি কিনে। ইমান গৰম লাগিছে গাইজ, মই কাপোৰ খোলাই নাই। ম'ম'টো আগত খাই ল'ম, তাৰপিছত খুলিম। চাটনিৰ লগত ম'ম'টো মোৰ সদায় ফেভৰেট। এতিয়া খাওঁ আৰু বজাইছে। অ'কে, তেনেহ'লে মই খাই লওঁ দেই। ফুল কিনা নাই, হাফ প্লেটে কিনিলোঁ। চাটনিখিনি ইমানে ঝাল, মোৰ মানে ঘাম গাইজ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকৈ পালে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ। আৰু পাৰিলে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। অ'কে, বাই।